নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰেখা কিটচেনলৈ আপোনালোকক স্বাগতম। বিহুৰ দুটা ৰেচিপি আগৰ ভিডিঅ'ত আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। আজি শ্বেয়াৰ কৰিম চেনি দি বনোৱা নাৰিকলৰ লাড়ু আৰু গুৰ দি বনোৱা নাৰিকলৰ লাড়ু। গুৰৰ লাড়ুৰ বাবে মই ল'লোঁ মিহিকৈ কাটি লোৱা গুৰ, নাৰিকলৰ গুৰি আৰু বাদামখিনি অলপ পিহি লৈছোঁ। কেৰাহী গৰম হোৱাত ইয়াত মই গুৰ 4 কাপ দি ল'ম। গুৰখিনি ভালকৈ গোল খাবলৈ এতিয়া মই ইয়াত অলপ পানী দি ল'ম। এনেদৰে লৰাই লৰাই গুৰখিনি পাগ উঠাই ল'ম। গুৰখিনি ভালদৰে পাগ উঠাই এতিয়া ইয়াত মই নাৰিকলৰ গুৰিখিনি দি দিম। গুৰখিনি পাগ উঠাই ইয়াত মই নাৰিকলৰ গুৰি 4 কাপ দি ল'ম। এনেদৰে খুব বেছি 5 মিনিটমান লৰাই থাকিলে আমাৰ লাড়ু বান্ধিব পৰা হৈ যাব। এতিয়া মই বাদামৰ গুৰিখিনি দি ল'ম। ইয়াত মই 2 চামুচমান ঘি দি লৈছোঁ। ঘি দিলে লাড়ুকেইটা খাবলৈ খুব বেছি সোৱাদ হয়। লাড়ু বান্ধিব পৰা হৈ গৈছে, আঠা আঠা যেন লাগিছে। এতিয়া মই গেছটো অফ কৰি লাড়ুকেইটা বান্ধি লওঁ। এনেদৰে মই গুৰৰ লাড়ুকেইটা বনাই ল'লোঁ। লাড়ুকেইটা খুব ধুনীয়া টান হৈছে, খাবলৈও সোৱাদ হৈছে। আজি মোৰ আন এটা ৰেচিপি চেনি দি বনোৱা নাৰিকলৰ লাড়ু। ইয়াত মই নাৰিকল আৰু চেনি সমান পৰিমাণে মঠি ল'লোঁ। এতিয়া মই এনেদৰে ভাজি ল'ম। এনেদৰে নাৰিকল লাড়ু সকলোৱে বনায়, তথাপিও আপোনালোকৰ লগত বিহু বুলি শ্বেয়াৰ কৰিলোঁ। লাড়ু মই সদায় কুকাৰত বনাওঁ, তেতিয়া লাড়ুকেইটা অলপ বেছি বগা হয়, কিন্তু আজি নাৰিকলৰ পৰিমাণটো অলপ সৰহ হোৱাত মই কেৰাহীতে ভাজিছোঁ। এনেদৰে কেৰাহীত বনালেও লাড়ুকেইটা আজি খুব বেছি বগা হ'ব। লাড়ুকেইটা কেনেদৰে বগা কৰিম চাই যাওকচোন বাৰু। নাৰিকলখিনি প্ৰায় 25 মিনিটমান ভজাৰ পাছত এতিয়া অলপ আঠা আঠা হোৱাত মই গাখীৰৰ পেকেট এটা এনেদৰে দি ল'লোঁ। অলপ কম যেন হোৱাত মই আৰু অলপ গাখীৰ ইয়াত মিলাই ল'ম। গাখীৰৰ গুড়িটোৱে লাড়ুকেইটা খাবলৈ খুব বেছি সোৱাদ হ'ব আৰু লগতে বগা হ'ব। এতিয়া বান্ধি থাকোঁতে লাড়ুকেইটা আপোনালোকে ৰঙা যেন দেখিছে, কিন্তু ঠাণ্ডা হ'লে খুব ধুনীয়া বগা আৰু মিহি হ'ব। আজি মোৰ ৰেচিপিকেইটা যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব।